So hello students, how are you? আশা কৰো সবাই ভালে আছা। Today we are going to study the first chapter of class 10, A Letter to God by G.L. Fuentes. Let's get started. Before we read, এতিয়া আমি স্টোরিটো পঢ়াৰ আগতে before we read কি দিয়া আছে এইখিনি চাই লওঁ। They say faith can move mountains. হিহঁতে কৈছে যে faithে mountain এঠাইৰ পৰা বেলেগ ঠাইলৈ লৰচৰ কৰি দিব পাৰে, লৰাই দিব পাৰে। But what should we put our faith in? কিন্তু আমি এই faithটো বিখাকটো কিহৰ ওপৰত ৰাখিম, কেনেকৈ ৰাখিম, কাৰ ওপৰত বিখাকটো ৰাখিম? This is the question this story delicately poses. আৰু এইটোৱে হ'ল মেইন কোৱেশ্চন ষ্টৰিটোৰ যোনটোৱে ষ্টৰিটোত উত্থাপন কৰিছে। লেন্সো হ'ল আমাৰ ষ্টৰিটোৰ মেইন প্ৰটাগনিষ্ট, মেইন কেৰেক্টাৰ হ'ল লেন্সো। লেন্সো ইজ এ ফাৰ্মাৰ হু ৰাইট এ লেটাৰ টু গড হুৱেন হিজ ক্ৰপছ আৰ ৰুইন। লেন্সো হ'ল এটা ফাৰ্মাৰ আৰু লেন্সই গডলৈকে আমাৰ ভগৱানক লৈকে লেটাৰ লিখিছিলে, চিঠি এখন লিখিছিলে। লেন্সৰ ক্ৰপবিলাক যেতিয়া সব বেয়া হৈ গৈছিলে, ৰুইন হৈ গৈছিলে, ধ্বংস হৈ গৈছিলে। আস্কিং ফৰ এ 100 পজেছ আমি যেনেকুৱা ইণ্ডিয়াৰ কাৰেঞ্চি কি বুলি কওঁ, ৰুপিজ বুলি কওঁ, তেনেকুৱা লেটিন আমেৰিকাৰ কাণ্ট্ৰিবিলাকৰ কাৰেঞ্চি কি বুলি কয়, পজেছ বুলি কয়। আস্কিং ফৰ এ 100 পজেছ আৰু লেন্সই কি কৰিছিলে, ভগৱানলৈ চিঠি এখন লিখিছিলে আৰু চিঠিত কি বিচাৰিছিলে, 100 পজেছ, 100 ৰুপিজ ধৰা আৰু 100 ৰুপিজ বিচাৰিছিলে। ডাজ লেন্সছ লেটাৰ ৰিচ টু গড? লেন্সৰ চিঠিখনে ভগৱানলৈ পৌঁছিলেনে? ডাজ গড চেণ্ড হিম দ্য মানি? ভগৱানে লেন্সক পইচাখিনি পঠাই দিলেনে? থিংক হোৱাট ইউৰ এনচাৰ টু দিছ কুৱেশ্যনছ উড বি। ভাবা তোমালোকে এই কুৱেশ্যনবিলাকৰ এনচাৰ কি হ'ব? এণ্ড গেছ হাউ দ্য ষ্টৰি কণ্টিনিউছ। আৰু গেছ কৰা, অনুমান কৰা ষ্টৰিটো কেনেকৈ কণ্টিনিউ হ'ব, কেনেকৈ চলিব। বিফৰ ইউ বিগিন টু ৰিড, চেপ্টাৰটো পঢ়া আৰম্ভ কৰাৰ আগতে তোমালোকে গেছ কৰা ষ্টৰিটো কেনেকুৱা হ'ব পাৰে, কাহিনীটো কেনেকুৱা হ'ব পাৰে। তো আহা এতিয়া আমি ষ্টৰিটো আৰম্ভ কৰোঁ। দ্য হাউচ, ঘৰ, দ্য অনলি ওৱান ইন দ্য ইণ্টায়াৰ ভেলী, গোটেই উপত্যকাখিনিত একমাত্ৰ এখনে ঘৰ আছিল তাতে। ছেট অন দ্য ক্ৰেষ্ট অফ এ ল হিল, ক্ৰেষ্ট মানে হ'ল টপ অফ এ হিল, হিলৰ ওপৰত, মানে ল হিলৰ ওপৰত একমাত্ৰ এখন ঘৰ আছিল তাতে। ভালকৈ বুজিবৰ কাৰণে পিকচাৰটো চাই লোৱা। এই চোৱা, এই ভেলী, এইবিলাক হ'ল এনেকুৱা ভেলী থাকে যে, এই ভেলীৰ এইখিনি হ'ল আমাৰ ল হিল, এইখিনি এই ল হিলৰ মাজতো একমাত্ৰ এখন যেনেকৈ ঘৰ আছে চাই লোৱা, এই ঘৰখনৰ কথা কৈছে। ফ্ৰম দিছ হাইট ওৱান কুড চি দ্য ৰিভাৰ এণ্ড দ্য ফিল্ড অফ ripe corn dotted with the flowers that always promised a good harvest. From this height one could see, আৰু এই তাৰে হাইটৰ পৰা, তাৰে পৰা এজনে কি দেখা পায়, দ্য ৰিভাৰ, তলত বৈ যোৱা ৰিভাৰ দেখা পায়, এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ, আৰু সিহঁতৰ পকি থকা মাকৈবিলাক দেখা পায়, ডটেড উইথ দ্য ফ্লাৱাৰ্ছ, জংলী ফুলৰ মাজত এই পকি থকা কৰ্ণবিলাক সিহঁতৰ ঘৰৰ পৰা পুৰা দেখা পায়। that always promised a good harvest, পকি থকা কৰ্ণবিলাকে কি প্ৰমিছ কৰে, প্ৰতিজ্ঞা কৰে যে এইবাৰ হাৰ্ভেষ্ট বহুত ধুনীয়া হৈছে, খেতি এইবাৰ বহুত ধুনীয়া হৈছে। the only thing the earth needed was a downpour or at least a shower. the only thing the earth need, এতিয়া সিহঁতৰ কি দৰকাৰ, হেভি এটা ৰেইনফল লাগে, হেভি বৰষুণ লাগে, নহ'লে কিনকিনীয়া বৰষুণ লাগে। বাকী এনে সিহঁতৰ খেতি শস্য বহুত ধুনীয়া হৈ আছে, অনলি বৰষুণৰ প্ৰয়োজন হৈ আছে এতিয়া। থ্ৰু আউট দ্য মৰ্ণিং মানে ৰাতিপুৱাখিনি আৰু লেন্সো হু নিউ হিজ ফিল্ড ইণ্টিমেটলি মানে হ'ল ডিটেইল নলেজ। লেন্সো কি হ'ল, লেন্সো ইয়াৰ নিজৰ ফিল্ডৰ কথাখিনি, নিজৰ খেতিৰ কথাখিনি বহুত ভালভাৱে জানে, কেনেকুৱা হৈছে হোৱা নাই, বহুত ডিটেইলত জানে আৰু। হেড ডান নাথিং ইলছ বাট চি দ্য স্কাই টাৱাৰ দ্য নৰ্থ ইষ্ট। হেড ডান নাথিং ইলছ, একো কৰিব লগা নাই, কিন্তু সি কি কৰিছে, নৰ্থ ইষ্টৰ ফালে স্কাই তেনেকৈ চাই আছিলে আৰু ৰাতিপুৱাৰ পৰাই গম পাই আছিলে যে সিহঁতৰ খেতি বহুত ধুনীয়া হৈছে আৰু একো কৰিব লগা নাই গোটেই ৰাতিপুৱাৰ পৰা। তো কি কৰি আছে, এনেকৈ নৰ্থ ইষ্টৰ ফালে স্কাই তেনেকৈ চাই আছে। নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ উইমেন বুলি ইয়াত লেন্সো ইয়াৰ ৱাইফৰ কথা কৈছে, ঘৈণীয়েকৰ কথা কৈছে, যে এতিয়া একমাত্ৰ আমাক বৰষুণে লাগে আৰু একো নালাগে, খেতি বহুত ধুনীয়া হৈ আছে। দ্য উইমেন who was preparing supper replied, supper মানে হ'ল ইভিনিং মিল আৰু
ডিনাৰে ধৰি ল'ব পাৰি আৰু মানে এতিয়া লেন্সৰ ঘৈণীয়েকে কি কৰি আছে ৰাতিৰ কাৰণে খানা প্ৰিপেয়াৰ কৰি আছে বনাই আছে ৰিপ্লাইড yes god willing লেন্সৰ ঘৈণীয়েকে কি ৰিপ্লাই দিলে হয় যদি ভগৱানে বিচাৰে তেতিয়া বৰষুণ আহিব আৰু দিব পাৰে The older boys were working in the field সিহঁতৰ ডাঙৰ ল'ৰাকেইটাই ফিল্ডত কাম কৰি আছিলে while the smaller ones were playing near the house until the women called to them all আৰু কি হল সৰু ল'ৰা ছোৱালী কেইটাই সিহঁতৰ ঘৰৰ ওচৰতে খেলি আছিলে কেতিয়ালৈ যেতিয়ালৈ সিহঁতৰ মাকে সিহঁতক খানা খাবলৈ মাতা নাছিল তেতিয়ালৈ সিহঁতে তাতে খেলি আছিলে Come for dinner কি ক'লে ডিনাৰৰ কাৰণে আহা It was during the meal that just as Lenso had predicted খানা সিহঁতৰ মিল খানা খাই থকা সময়ত লেন্সোৱে জাস্ট প্ৰেডিক্ট কৰিছিলে অনুমান কৰিছিলে Big drops of rain began to fall লেন্সোৱে জাস্ট অনুমানে কৰিছিলে যে বৰষুণ দিব বুলি তাতে কি হল ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰা ষ্টাৰ্ট হৈ গল আৰম্ভ হৈ গল In the northeast huge mountains of cloud could be seen approaching কি হল নৰ্থ ইষ্টৰ ফালে কি দেখা পালে ক্লাউডটো বহুত এন্ধাৰ হৈ এনেকে আহি আছে মেঘ হৈ আহি আছে The air was fresh and sweet আৰু তাৰে বতাহবিলাক বহুত ফ্ৰেছ আছিল আৰু বহুত সুইট আছিল মিঠা আছিল The man went out for no other reason than to have the pleasure of feeling the rain on his body The man went out for no reason আৰু কি কৰিলে ৰেঞ্চয় একো ৰিজন নোহোৱাকে বাহিৰলৈ ওলাই গল than to have the pleasure of feeling the rain on his body কিহৰ কাৰণে বাহিৰত গল এই বৰষুণৰ টোপালবিলাক যে পৰি আছে বৰষুণ দি আছে বৰষুণৰ বডি তেনেকে লৈ এই বৰষুণৰ আনন্দখিনি লবৰ কাৰণে একো ৰিজন নোহোৱাকৈ ৰেঞ্চয় বাহিৰলৈ ওলাই গল And when he returned he exclaimed আৰু যেতিয়া এই বাহিৰৰ পৰা ভিতৰত আহিলে তেতিয়া এক্সক্লেম কৰিলে ক'লে These are not raindrops falling from the sky এইবিলাক ৰেইনড্ৰপ নহয় যোনবিলাক আকাশৰ পৰা পৰি আছে They are new coins এইবিলাক হল নতুন পইচা The big drops are 10 cent ডাঙৰ ডাঙৰ টোপালবিলাক হল 10 cent মানে 10 পইচা আৰু And the little ones are 5 আৰু সৰু সৰু বৰষুণৰ টোপালবিলাক ড্ৰপবিলাক হল 5 পইচা With a satisfied expression he regarded his field of ripe corn with its flower draped in a curtain of rain এতিয়া ৰেঞ্চো কি কৰি আছে ৰেঞ্চো ইয়াৰ পকি পকি মাকৈবিলাকৰ কথা ভাবি আছে যে হিহঁতক পানীৰ দৰকাৰ হৈ আছিল বৰষুণৰ দৰকাৰ হৈ আছিল এতিয়া বৰষুণ দি আছিল এই পুৰা স্যাটিসফাই হৈ এইবিলাক চাই আছিল আৰু ভাবি আছিল আৰু ইয়াৰ পুৰা পথাৰটো বৰষুণেদি ফুল হৈ আছিল ওপৰত পুৰা বৰষুণ পানী পানী হৈ আছিল এইবিলাক চাই পুৰা স্যাটিসফাই পুৰা সন্তুষ্টি পাই আছিল But suddenly a strong wind began to blow and along with the rain very large hailstones began to fall But suddenly কিন্তু হঠাতে কি হল a strong wind began to blow একদম এটা strong wind বতাহ একদম ধুমুহা আহি গল And along with the rain very large hailstone began to fall মানে বতাহৰ লগত একদম জোৰে জোৰে হিল পৰা ষ্টাৰ্ট হল আগতে কি হৈ আছিল বৰষুণ দি আছিল এতিয়া বৰষুণৰ লগত হিলো পৰি আছে This truly did resemble a new silver coin আৰু এই হিলবিলাক আসলতে সিলভাৰ কইনৰ নিচিনা দেখা গৈ আছিল The boys exposing themselves to the rain ran out to collect the frozen pearls আৰু লৰাবিলাকে কি কৰি আছিল হিহঁতে বাহিৰত ওলাই আহি বৰষুণত তিতি তিতি আমাৰ এই ফ্ৰোজেন পাৰ্লবিলাক মানে হিলবিলাক হিহঁতে জমা কৰি আছিল It is really getting bad now এতিয়া কি হল এতিয়া আসলতে মানে বহুত বেয়া হৈ গৈ আছিল হিহঁতে যি ভাবিছিল অলপ বৰষুণ দিব আমাৰ খেতিবিলাক ধুনিয়া হ'ব আৰু ইমান বৰষুণ ধুমিয়াৰ লগতে হিল পৰি আছে হিহঁতৰ খেতিবিলাক লাহে লাহে বেয়া হৈ গৈ আছিল It is really getting bad now আৰু এতিয়া লাহে লাহে বেয়া হৈ আছে Exclaimed the man মানে লেন্সো মানুহটো ক'লে আৰু লেন্সো এনেকে এক্সক্লেম কৰিলে এনেকে ক'লে I hope it passes quickly মই আশা কৰো যাতে এটো জলদি গুছি যায় ইয়াৰ পৰা পাস হৈ যায় It did not pass quickly কিন্তু ধুমুহাজাক ইয়াৰ পৰা গুছি নগল পাছে জলদি শেষ হৈ নগল For an hour the hail rained on the house the garden the hillside the cornfield on the whole valley 1 hour কাৰণে হিহঁতৰ ঘৰত হিহঁতৰ খেতিত গাৰ্ডেনত সব জায়গাতে হিলত 1 ঘন্টাৰ কাৰণে পুৰা নন স্টপ এনেকুৱা ধুমুহা বতাহ বৰষুণ হিল মাৰি আছিল
The field was white as if covered with salt. আৰু ফিল্ডবিলাক এনেকুৱা দেখাত হৈ আছিলে, এনেকুৱা লাগিছিলে যে কোনোবা ফিল্ডৰ ওপৰত নিমখ দি থৈ গৈছে, নিমখে দি কাভাৰ হৈ আছে, এনেকুৱা বগা হৈ আছিলে ফিল্ডখন। Not a leaf remained on the trees. আৰু গছবিলাকত এটা পাতো নাছিল। The corn was totally destroyed. আৰু সিহঁতৰ মাকৈ totally একদম বৰবাদ হৈ গ'ল। The flowers were gone from the plants. আৰু প্লান্টস বিলাকত যে গছবিলাকত যে ফুল আছিল, ফুলবিলাকো নাইকিয়া হৈ গ'ল। Lance's soul was filled with sadness. আৰু লেন্সো একদম পুৰা দুখী হৈ গ'ল। When the storm had passed, a plague of locust would have left more than this. A plague of locust. Locust মানে এক প্ৰকাৰৰ ইনসেক্ট এটা, পোক এটা, যোনে আমাৰ খেতিবিলাকত আহি যে খাই থাকে। তেতিয়া ৰেন্সই ইয়াৰ ল'ৰাবিলাকক ক'লে, যদি আমাৰ লেকটাছ পোকটোৱে খেতি খালে হয়, সি অলপ দয়াময়া কৰি আমাৰ কাৰণে কিবা থৈ গ'লে হয়, কিন্তু এই ধুমুহাটোৱে একদম একো এৰি থৈ যোৱা নাই, সব বৰবাদ কৰি থৈ গ'ল। The hail has left nothing. ধুমুহাই একো থৈ নগ'ল, সব লৈ গ'ল লগত। This year we will have no corn. That night was a sorrowful one. All our work for nothing. There is no one who can help us. We will all go hungry this year. This year we will have no corn. এই বছৰ এতিয়া আমাৰ হাতত একো corn নাথাকে, একো মাকৈ নাথাকে, সব বৰবাদ হৈ গ'ল। That night was a sorrowful one. আৰু এই ৰাতিটো আমাৰ কাৰণে বহুত দুখদায়ক ৰাতি হ'ব। All our work for nothing. আমি ইমান দিনে যি কাম কৰিলো একো নাথাকিল, সব গুচি গ'ল। There is no one who can help us. ইয়াতে এনেকুৱা কোনেও নাই যোনে আমাক সহায় কৰিব, হেল্প কৰিব। We will all go hungry this year. আৰু আমি এই গোটেই বছৰটো একো নোখোৱাকৈ ভোকত থাকিব লাগিব। But in the hearts of all who lived in their solitary house in the middle of the valley, there was a single hope, help from God. But in the heart of the all who lived in the solitary house, আৰু এই ভেলীৰ মাজত থকা ঘৰখনৰ মানুহবিলাকৰ মনত এটাই আশা, এতিয়া একমাত্ৰ ভগৱানে আমাক হেল্প কৰিব পাৰিব। Don't be so upset, even though this seems like a total loss. যদিও এনেকুৱা লাগিছে যে আমাৰ টোটেল লছ হৈ গৈছে, কিন্তু ইমান আপসেট হৈ থাকিব নালাগে। Remember, no one dies of hunger. মনত ৰাখিবা এটা কথা, কোনেও ভোকতে নমৰে। That is what they say. মানে এনেকে সিহঁতক ক'লে আৰু কৈ নিজে মনে মনে সান্তনা ল'লে আৰু। No one dies of hunger. কোনে নোখোৱাকে ভোকত নমৰে। All through the night, Lanso thought only of his one hope. আৰু গোটেই ৰাতিটো লেন্সই অনলি এটা কথা ভাবিলে, ইয়াৰ এটা আশাৰ কথাই ভাবি আছিলে। The help of God. কি আশা? যে একমাত্ৰ ভগৱানে সিহঁতক হেল্প কৰিব পাৰিব। Whose eyes, as he had been instructed, see everything, even what is deep in one's conscience. আৰু লেন্সই আমাৰ কি শুনা পাইছিলে বা কি গম পাইছিলে, ইনষ্ট্ৰাক্ট কৰি কৈছিলে যে ভগৱানে আমাৰ চকুত কি থাকে সব দেখা পায়। অনলি চকুত নহয়, আমাৰ মনৰ ভিতৰতে কনসাস মাইণ্ডটো যি থাকে সব কথাখিনি ভগৱানে বুজি পায়। Lanso was an ox of a man. Lanso কি হল? Lanso এটা ox আছিলে, ষাঁড় গৰু আছিলে মানুহৰ কাৰণে। Working like an animal in the field. একদম গোটেই দিনটো এনিমেলৰ নিচিনা, জন্তুৰ নিচিনাকে ফিল্ডত কাম কৰি আছিল। But still he knew how to write. যদিও ই গোটেই দিনটো ফিল্ডত কাম কৰি আছিলে, কিন্তু সি জানে কেনেকৈ লিখিব লাগে। The following Sunday, আৰু সানডে কি কৰিলে? At daybreak, মানে দুপৰীয়া ব্ৰেকৰ টাইমত he began to write a letter. ই এটা চিঠি লিখা আৰম্ভ কৰিলে। Which he himself would carry to town and place in the mail. আৰু ই নিজে চিঠিটো লিখি টাউনলৈ গুচি গ'ল, গৈ সেই চিঠিখিনি পোষ্ট কৰি দিলে। It was nothing less than a letter to God. আৰু এই লেটাৰটো কি আছিলে? লেটাৰটো আছিলে লেটাৰ টু গড, ভগৱানক লৈ লিখা চিঠি আছিলে। কি হল তোমালোকে এইখিনিত বুজি পালা? এতিয়া আমি নেক্সট পাৰ্টটো নেক্সট ক্লাছত কন্টিনিউ কৰিম। If you like the class, then please do like, share and subscribe, and please forward it to your friend so that they also learn from this.